অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰদেৱৰ পবিত্ৰ তিথিত সমগ্ৰ অসমৰ লগতে অসম গণ পৰিষদ ঢকুৱাখানা বিধানসভা সমষ্টিৰে ঘিলামাস্থিত কাৰ্যালয়ত 20 কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰিব। উক্ত কাৰ্যসূচীত সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত শ্বহীদ তৰ্পণ, 10:30 বজাত শ্বহীদ স্মৰণ আৰু সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলনেৰে এই তিনিটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক।